हेलो एवरीवन की खबर आपनालोকৰ মই পপিয়ে আজি আপোনালোকৰ ওচৰলৈ এটা অমিতা ফুলৰ ৰেচিপি লৈ আহিছো আশা কৰো আপোনালোকে ৰেচিপিটো চাই নিশ্চয় ভাল পাব এয়া লৈছো মই অমিতা ফুল আলু আৰু পিয়াজ আৰু কেইটামান কেঁচা জলকীয়া এইখিনিয়ে লাগিব আমাক এই ৰেচিপিটোৰ কাৰণে আৰু বেছি টাইমো নালাগে একদম সিম্পল ৰেচিপি এই ৰেচিপিটো একদম সিম্পল ৰেচিপি এয়া মই কেৰাহী এটা মিঠা তেল দিছো এতিয়া মই তেলখিনি গৰম হোৱাৰ পিছত পিয়াজখিনি দি দিছো ইয়াতে এতিয়া আলু আৰু জলকীয়া কেইটা দি দিছো আৰু অমিতা ফুলখিনিও দি দিছো একেলগে ভাজিম আৰু নিমখ আৰু হালধি দিছো পৰিমাণ অনুযায়ী আপোনালোকেও কেতিয়াবা খাই চাবছো অমিতা ফুল খাই টেষ্টি লাগে এয়া মই এনেকৈ ভাজিছো ভালদৰে এতিয়া মই ঢাকনিখন মাৰি দিছো এয়া অমিতা ফুল ভজা পাই ৰেডি যদি মোৰ ভিডিঅ'টো চাই